কৈছে নেহৰ মুগাৰে মুহুৰা ঐ তাতো কৈছে নেহৰ মাকো তাতো কৈছে নেহৰ বহাগৰ বিহুতি ঐ নাপাতি কেনেকৈ থাকোঁ। আপোনালোক সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু মোৰ ইউটিউব চেনেল অমনিপ্ৰেজেণ্ট অভিলাষ স্বাগতম জনাইছোঁ। চ' আজি আপোনালোকক লৈ যাম মুকলি বিহুলৈ আৰু প্ৰত্যেক বছৰে সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰা মুকলি বিহুলৈ আজিও আমি এই বছৰতো এই কৰোণা মহামাৰীৰ সময়তো আমি বিহু নপতাকৈ আমি থাকিব নোৱাৰোঁ, কাৰণ বিহু আমাৰ বাপতি সাহোন মৰমৰ আমাৰ বিহুটি কেনেকৈনো আমি নপতাকৈ থাকোঁ। তেনেহ'লে ব'লক আজি এই বিহুৰ ব্লগটো আমি আৰম্ভ কৰোঁ মুকলি বিহুৰ পৰা। চ' আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে যদি মোৰ চেনেল নতুন হয় তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। বিহু বুলি ক'লে প্ৰত্যেকজন অসমবাসীৰ ৰাইজৰ মনত এক বুজাব নোৱাৰা অনুভৱৰ সৃষ্টি হয়। এয়া আমি আহি পালোঁ জজ খেলপথাৰৰ বাকৰিত, য'ত মুকলি বিহুৰ আয়োজন কৰা হৈছে। ঢোল পেঁপাৰ মাতত সঁচাকৈয়ে ৰজন জনাই গৈছে আৰু দেহ মন নাচিবলৈ মন কৰিছে। বাপতি সাহোন বিহুটি আদৰিবলৈ অসমবাসী ৰাইজ ওলাই আহিছে। যোৱা বছৰ কৰোণা মহামাৰীৰ বাবে বিহু আমি উদযাপন কৰিব নোৱাৰিছিলোঁ। এইবাৰ সেইবাবে অতি আগ্ৰহেৰে অতি মৰমেৰে আমি বিহু উদযাপন কৰিবলৈ সাজু হৈছোঁ। ঢোল আৰু পেঁপাৰ মাজত ময়ো এপাক নাচি দিলোঁ আৰু কণ শিশুসকলেও বিহু নাচিছে, বিহু উপভোগ কৰিছে। এই মুকলি বিহুৰ বাকৰিত মানে দাদাও লগ পাইছোঁ। দাদা আপোনাৰ নামটো কৈছে পঞ্চানন বৰ্মন। দাদা আপুনি অসমে আহিলে প্ৰতি বছৰে মই প্ৰত্যেক বছৰে বাকৰিতে অনুষ্ঠিত হোৱা মুকলি বিহুৰ অনুষ্ঠানলৈকে আহোঁ। কেনেকুৱা লাগিছে আজি? এক সুন্দৰ পৰিৱেশ। এই কৰোণা কালতো যে আমি অসমীয়া সমাজে আজি ইয়াত একত্ৰিত হৈ বিহু এখন উদযাপন কৰিব পাৰিছোঁ, যথেষ্ট ভাল লাগিছে মোৰ। মই সৰুৰ পৰা আহিছিলোঁ, আগতে মোক দেউতাই লৈ আহিছে। প্ৰায় ৯২ চনমানৰ পৰা মই ইয়াত আহিছোঁ। তেতিয়াৰ পৰাই মই এই অনুষ্ঠানত আহি বৰ ভাল পাওঁ আৰু এতিয়া বন্ধুবৰ্গৰ লগত আহোঁ, খুব ভাল লাগে। আৰু কিয় প্লেন আছে ইয়াৰে মুকলি বিহুৰ অনুষ্ঠান উপভোগ কৰাৰ পিছত গুৱাহাটীৰ বিভিন্ন স্থানলৈকে যাম। এই বিহুৰ এই সময়ত সকলোবিলাক লগ পাওঁ, তাৰ ঢোল বাৰ্তা লওঁ আৰু সকলোকে শুভেচ্ছা জনাওঁ। ভাল লাগে, এটা খুব সুন্দৰ পৰিৱেশ। দাদা আপোনাৰো থাকিল বিহুৰ শুভেচ্ছা। ধন্যবাদ। এতিয়া লতাশিল বিহুতলিলৈ আহিলোঁ। জজ খেলপথাৰৰ ওচৰতে লতাশিল খেলপথাৰ, সেইবাবে এপাক সোমাই আহিলোঁ। লতাশিল বিহুতলিত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰক আমি লগ পালোঁ। প্ৰাৰ্থনা জনাইছোঁ যেন ৰাজ্যখনৰ জনতাই এইবাৰ বিহু সকলোৱে আন্তৰিকতাৰে উদযাপন কৰক আৰু সকলোৱে সুস্বাস্থ্য অধিকাৰী হৈ থাকক। এই সময়ছোৱাৰ ভিতৰত আমি প্ৰতিগৰাকী ব্যক্তি মনত ৰাখিব। মুকলি বিহু উদযাপন কৰাৰ পাছত গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি সকলোৱে মিলিজুলি আইচক্ৰীমৰ জুতি ল'লোঁ আৰু ইয়াতে মই এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যদি ভাল পাইছে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বেল বাটনটো দবাব নাপাহৰিব। ধন্যবাদ।